हेलो नमस्कार। तो आज बनाम कोरियन नुडल्स। तो दुटा पेकेट আছে মই দেখাই আছো তাৰ ভিতৰত কোনবা এটা বনাম। আগতে এটা ভিডিঅ' বনাইছিলোঁ 3x হট কোন কেনেকুৱা আছিল আৰু টেষ্টটো ৰিভিউ কৰিছিলোঁ। চ' আজি মই ৰিভিউ কৰিম এটা কোৰিয়ান নুডলছ। ষ্টাৰ্ট। চ' এইটো এটা বুলডাক দুটাই বুলডাক কোম্পানীৰ হয়। এটা হ'ল জাং স্পাইচি ফ্লেভাৰ, এটা হট চিকেন ফ্লেভাৰ এমেন। চ' হচি কোনটো বনাওঁ এইটো বনাই দিওঁ। জাং হট চিকেন ফ্লেভাৰ ৰেমেন আৰু চিকেন ফ্লেভাৰ ৰেমেন হট চিকেন একেই আৰু এই জাংটো বনাওঁ। ইয়াৰ ভিতৰত দুটা বস্তু লাষ্ট টাইম দেখাইছিলোঁ। এইটো হ'ল আপোনাৰ এটা অইল আৰু এইটোৱে মছলাটো দিয়ে আৰু বাকীটো ৰেমেনটো এইটোৱে। তো আজি বেলেগ একো নিদিওঁ, অলপ আণ্ডা দি দিম, আণ্ডা দি পেলাই খাম। কেৰাহীত পাতি দিলোঁ। তো ইয়াতে বনাই এটা পানী এড কৰিম। ওখ মানুহটো বহুত চকু 3 ইঞ্চি। তো পানী অলপ এড কৰি দিওঁ। বিয়েৰ গ্লাছ দেই। গৰম হৈ গৈছে মজা। এতিয়া এইটো এড কৰি দিম। চৰি বেছি ভাঙি নিদিওঁ, ঘূৰাই ঘূৰাই খাব লাগিব। এইটো কিবা হৈছে। ঠিক আছে, মানুহটো বহুত গৈ এইফালে নিমিলে এইফালে নিমিলে। এইটো অলপ হেৰি হ'ব দিওঁ, তাৰপিছত মছলা দি দিম। এক্সট্ৰা একো নিদিওঁ, ন' পিঁয়াজ নাথিং, জাষ্ট চিম্পল। খালি আণ্ডা এটা এক্সট্ৰা পাম। ত' এইটো কোনফালে চাই আছোঁ কেমেৰা গুড মই পোৱা নাই। ত' মই আগৰ ভিডিঅ'টোৰ ৰেমেনৰ এটা ভিডিঅ' আছিলে, এইটোৰ এটা লিংক দি দিম। এইফালে দিম কোনোবা লগত দি দিম। মানে এইটো মিৰৰ হৈ আছে কেমেৰাটো, সেইকাৰণে মই এইফালে চাইছোঁ, ওলাই আছে এইফালে। তো এইটো এড কৰি দিওঁ। এইবিলাক মজা আছে। এইটো চব্জি টাইপ লাগিব, মই দেখাই আছোঁ। মটৰ চটৰ আছে, দিখা নাই দেখিছে, মটৰ চটৰ গাজৰ চাজৰ আছে। ত' এতিয়া মই অইলটো দিম। নৰ্মেল অইল, একো নাই, কিবা পঢ়াও নাই কেনেকৈ আছে। পটককৈ দি দিম অইলটো, পানীতে অইলটো দি দিম। ৰ'ব। তো এইটো অইলটো দিলোঁ। এনেই ভিডিঅ' কৰিলোঁ, এইখিনি গুচিয়ে গ'ল। অইলখিনি অলৰেডি দিলোঁৱেই, ভিডিঅ'টো ৰেকৰ্ড নকৰিলোঁ গান উঠাই। তো দিয়াৰ পিছত অইল নহয়, আচলতে এইটোৱে মছলা হয়। তো এই মছলাটো দিয়াৰ পিছত এনেকুৱা হৈ গৈছে। সেইটো মছলা আছিল, অলৰেডি দিলোঁ। দিয়াখিনি ভিডিঅ' নহ'ল, সেইখিনি এনেই আকৌ দেখাই দিছোঁ। এতিয়া অলপ লৰাই দিম দেই। তো এইটো বাতি এই এটা যদি ল'ব নোৱাৰে, ডাইৰেক্ট ঢালি দিওঁ। গোটেইখিনি খাই দিম ভাগ পেকে মজা। এতিয়া দেখিছে, সুপাৰ। The ramen is ready. So, দুখন চামুচ ল'ম এখন চুপ খাবলৈ, এখন নুডলছ ল'বলৈ। চ' গাৰ্ড দিয়া। ৰ'ব, মিলা নাই বে, মিলাবই পৰা নাই ফটো মানুহ। পেঙো চোৱাই ৰ'ব। চ' এইটো ৰেমেন দেখিছে, মিলা নাই, বৰ দিগদাৰী হৈছে হে। এইটো ৰেমেন মই খাওঁ। শ্বৰ্ট এটা বনাব লাগিব, শ্বৰ্টৰ কাৰণেও খাওঁ। আৰু শ্বৰ্ট এটা প্ৰথমতে বনাই লওঁ দেই, এনেকৈ কৰি লৈ। তো শ্বৰ্টটো বনালোঁ, একদম খাই দেখালোঁ। এইটো খাই পেলাই মানে
সেইটো নাই, যোনটো 3x এটা আছিলে বুলডাক সেইটোতো বহুত জ্বলা আছে। মষ্ট প্ৰবেবলি এইটো অলপ জ্বলা হ'ব, 2xটো জ্বলা, 3xৰ ভিডিঅ'টো মই ক'ৰবাত দি দিম দেই। কিন্তু এইটো মানে অলপ চয়া চচ আৰু এই তেনেকুৱা ধৰণৰ কিবা কিবি আছে যে সেইটো কাৰণে মানে জ্বলাটো অলপ কম। জ্বলাটো একচুৱেলি কম নহয়, কিন্তু মিঠা টেঙাটো মিক্স হৈ আছে। তো আচ্ছা no problem. Dolph? Yeah, no problem. I know what you know. Well, yeah. Guess নকৰিলে হয়। খুব গেছ হয়, লুচি খাই ইমান ভাল পাওঁ, ইমান গেছ কৰি লুচি খালে মানে এখন দোকানত বাৰু ৰখি নাযাওঁ, বহুত কিমান ভাল ল'ব পাৰে। নিমখ লাগিলে বেছিকৈ পৰি থাকে, বয়স সৰুৱে, 18 বছৰ হৈছে। ভিডিঅ'টো বেছি বোৰ নকৰোঁ, মই খাওঁ, আপোনালোকে এনজয় কৰিব। আৰু এদিন সেইটো দিম আচলতে নৰ্মেলি নুডলছ খোৱা নাই, ভাত খাই যাওঁ, অফিচত যাওঁ, আহোঁ, অন্য বন্ধ লাগে, গাহৰিয়ে ভাতে মাংস মাছে এইবিলাকে খোৱা হয়। আৰু কেতিয়াবাহে সেই কোম্পানী এক্সপায়াৰী ডেট থকা চাই পেলাই আনো, তাতে যোনদিনা পাওঁ চান্স সিদিনা খাওঁ। তো নেক্সট এইটো কেতিয়া খাম ঠিক নাই, যেতিয়াই খাম গম পাই যাব। বুঝলাম ভাল লাগিছে, মিঠা চোলা চব আছে, কিন্তু অলপ নিজৰ মতে এতিয়া আৰু ভাল হৈ যাব। এইবাৰ ৰ টেষ্ট কৰিছোঁ তেনেকুৱা হয় আৰু। তো এইটোত আহি গ'ল ট্ৰাই কৰিম যাতে চিকেন বা কিবা এক্সট্ৰা এড কৰিবলৈ অলপ চব্জিতে। আৰু ৰিলেটেড ইণ্ডিপেণ্ডেন্স ডে ডেট হৈ গ'ল, আৰু ভালকৈ থাকক, লাইক কৰিলে ভাল লাগিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আৰু মানুহবোৰ এটা পাহৰি নাযাব, সদায় শকত থাকিব, একো বেয়া নক'ব, বেয়া নকৰিব, এনজয় লাইফ, এনজয় ইয়ৰ ফুড, ড্ৰিংকছ যদি ড্ৰিংকটো এনজয় কৰিব, দিনত নাখাব আৰু যদিহে পিকনিক নহয়, আৰু ডেইলি ৰাতিপুৱা খাব, উপকাৰ কৰে, এক্সাৰচাইজ কৰিব ট্ৰাই কৰিব, এখন দেই।